যে যোৱা আপোনাৰ ছোৱালীৰ লগত যেটো কাহিনী হৈ গ'ল সেইটো কাহিনী আপুনি কেনেকৈ গম পালে? কেনেকৈ গম পালে মানে ছোৱালীজনী মোৰ ঘৰত গৈছিলে। তাৰপৰা মোৰ ঘৰত গৈ থকাৰ কাৰণে ধৰক ছোৱালীজনী মনটো মাৰি থাকে আৰু মনটো মাৰি থকা অৱস্থাত মই হেৰিয়ত মন্দিৰত লৈ গৈছিলোঁ। তাৰ মন্দিৰত লৈ যাওঁতে মাজনে ক'লে যে ল'ৰাজনী ভাগৰ ধৰক হেৰিও হৈ আছে, এই বানো কাম মাৰি থৈছে, কিছুমান কিবা হৈ আছে আৰু ধৰক মেডিকেলো চাই চাবি তোমালোকে ধৰক মেডিকেলত ট্ৰিটমেণ্ট কৰি চাবা, ছোৱালীজনী হয়তো শিৱাঘৰ কিবা এটা অসুবিধা হৈ আছে নেকি মানুহজনী দেখা মতে, সেনেকৈ বুলি ক'লে। সেনেকৈ বুলি কোৱা অৱস্থাত মন্দিৰৰ পৰা আহি কিনে ধৰক পাছদিনাখনি মই পেচাব পৰীক্ষা এটা আনিলোঁ। আনি কিনে ধৰক মই চেক কৰি চালোঁ। চেক কৰি চোৱা অৱস্থাত ধৰক তাৰ ভাগৰ ডেলিভাৰী হেৰি ওলালে। ডেলিভাৰী হেৰি ওলোৱাৰ পাছত ধৰক মই তাইক সুধিছোঁ আৰু দেহা ভালকৈ সুধিছোঁ, মৰমত সুধিছোঁ আৰু মোৰ নিজৰ ছোৱালী যেতিয়া, মোৰ ছোৱালীজনীৰ জীৱন এটা ধৰক এনেকুৱা ধ্বংস হৈছে যেতিয়া, দেহা তোমাৰ কি হৈছেনো কোৱাচোন, কাৰ ফালত কি হৈছে, ক'ৰবাত কিবা তুমি কৰিছিলা নেকি বুলি কৈছোঁ। না মা মই বেলেগত ক'তো একো নাই। তেতিয়া তুমি কাক কি হৈছিলে, গাঁৱত নে নাই বেলেগত নে কিবা, কাৰ ফালত কি হৈছে তুমি সেইটো সঁচা কথাটো কোৱাচোন বুলি কওঁ। তেতিয়া ধৰক আমি এই সোধোঁতে সেনেকৈ আমাৰ বাইদেউৰ লগত লগ খাই দুইজনীয়ে সোধোঁতে তেতিয়া ধৰক গজেন দাসৰ নামটো তাই দিছে আৰু মোক গজেন দাসে আমাৰ এনেকৈ জোৰ জবজ ঘৰত আইতাৰ লগত ঘৰত আইতাহঁত কাম কৰিবলৈ যোৱা অৱস্থাত ঘৰত থাকোঁতে অকলে মই ধৰক মোক এনেকৈ জোৰ জবজ ভিতৰত টানি নি কিনে এনেকুৱা উপদ্ৰৱ কৰা অৱস্থাৰ পৰা মোক দেহাটো এনেকুৱা হৈছে বুলি ধৰক ছোৱালীজনীয়ে কৈছে। আৰু ছোৱালীজনীক মই কেলৈ ঘৰৰ মানুহক ধৰক নাই কোৱা বুলি সুধিছোঁ আৰু তেতিয়া কৈছে মোক ধমকি দিছে, নকবি, ক'ব লাগিলে তোক মাৰিম পিটিম মোক সেনেকৈ বুলি কৈ আছে। ধৰক কেইবছৰৰ কিবা আছে ছোৱালীজনী হৈ গ'ল এতিয়া মোৰ 14 বছৰ চলি আছে। এতিয়া হোৱা ল'ৰাজনী মাহেকীয়া নোহোৱা এতিয়া ধৰক 7 মাহৰ এতিয়া চলি আছে। এতিয়া সেইটো হেৰি কৰি মই আপোনালোকক ধৰক অনুৰোধ কৰিছোঁ, মই হাতযোৰ কৰি কিনে আপোনালোকক কৈছোঁ, মোৰ ছোৱালীজনী এতিয়া 14 বছৰীয়া ছোৱালীজনীয়ে যদি ইমান ডাঙৰ ধৰক 40-45 বছৰ ধৰ মানুহজনে যদি সেনেকুৱা ব্যৱহাৰ কৰিবলৈহে আজি ধৰক মোৰ ছোৱালীজনী কৰিছে বুলি আপোনালোকে ধৰক এৰি দিব ন, কাইলৈ যদি আপোনালোকৰ ছোৱালীজনীক যদি সেনেকুৱা কৰে তেতিয়া আপোনালোকে কি কৰিব? গজেন দাসৰ যিটো কাহিনী তাৰ বিষয়ে গাঁৱৰ হৈ আপুনি কি ক'ব? গজেন দাসৰ কাহিনীটো গাঁৱৰ হৈ ক'ম মানে আপোনালোকৰ আগত তেওঁ এজনী ছোৱালী 3জনী ছোৱালী আছে, ডাঙৰজনী ছোৱালী হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ, গম পালেনে? কিমানমান বয়সৰ হ'ব তেখেত? তেওঁ 45-46 তেনেকুৱা বয়সৰ হ'ব। তেওঁ ল'ৰা ছোৱালী 4জন আছে। তাৰপৰা সি মাছ ব্যৱসায় কৰে ডেইলি, এইটো চিমেণ্ট চাপৰি বজাৰত। সিহঁতৰ ককাই ভাই তিনিজনে মাছ বেপাৰ কৰে। এজনৰ নাম মিত্ৰ, এজনৰ নাম সৰু, এজনৰ নাম এইটো গজেন দাস। সিহঁতে 3জনে কৰে যেন সিহঁতে 3জনৰ ভিতৰত আমি যে তাক আমাৰ গাঁৱৰ ছাইডৰ পৰা আমি ক'ব বিচাৰিছোঁ তেনেকুৱা মানুহক ফাঁচি দিব লাগে। গাঁৱত থাকিব আজি মোৰ নহয়, আজি তেওঁ বুলি এতিয়া ছোৱালীজনী বাপেক নাই, বাপেক মৰি গুচি গ'ল। বাপেক মৰি গুচি যোৱাৰ লগে লগে তেনেকুৱা ছোৱালীক সিহঁতে টকা পইচা থকা মানুহ জোৰ জবজ কৰি বলৎকাৰ কৰিছে। কাইলৈ মোৰে আছে 2জনী ছোৱালী, ময়ো যদি মৰি যাওঁ মোৰ ল'ৰা ছোৱালীক সিহঁতে নকৰা মানেই নাই। আগতে তেওঁলোকৰ খানদানবিলাক চব তেনেকৈ সিজনী বোৱাৰী আনে ঘৰতে জ্বলাই মাৰে, সিজনী আনে ঘৰতে জ্বলাই মাৰে। তেওঁলোকৰ ককাই ভাই খানদানবিলাক তেনেকুৱা মানে। সেয়াই মোৰ ছাইডৰ পৰা আপোনালোকক জনাবলৈ ধন্যবাদ জনালোঁ। সি বাইক লৈ ওলাই আহিছিলে, মই তাক পকালিত ৰখাই সুধিছিলোঁ, পেহা এনেকৈ আপুনি কেলৈ এনেকৈ গল্টি কৰিলে, ইমান আপোনাৰ ছোৱালী লিখা ছোৱালী হয়। তাৰপৰা এনেকৈ কওঁতে ভাল কাৰণে বুজাওঁতে সি মোক বাইকৰ হেলমেটটো লৈ আছিলে, হেলমেটটো খুলি মাৰিবলৈ ল'লে। তাৰপৰা মোক দলঙৰ পৰা পেলাই দিম বুলি কৈছে, ধৰি মেলি বান্ধি মেলি, আৰু এটা আছিলে মানুহ তাৰ লগত তাৰ শালপতি, তাৰপৰা মোক ধৰি মেলি মাৰি মেলি তোৰ কাপোৰ কানি ভৰি হাত বান্ধি মেলি পেলাই দিম বুলি কৈছে। আৰু ঘৰৰ পৰা দা লৈ আহিছে, দা লৈ কাটিবলৈ আহিছে মোক। আৰু মোৰ মাক বিয়া পাতিম বুলি কৈছে, তোৰ ভনীৰ বিয়া পাতিম। মোৰ ভনী হয়। সি কৈছে তোৰ ভনীক বিয়া পাতিবি বোলে, তোৰ মাৰকো বিয়া পাতিম বুলি কৈছে। আৰু মোৰ মাইক চবকে মোৰ মাইক গোটেই খানদানটো বিয়া পাতিম বুলি কৈছে। সি মোক কি আইনে কি মই কওঁতে পুলিচৰ কথা সি কৈছে কি মাক চোতে যা কেছ দিলেও দে বুলি কৈছে, গালি দিছে। ইমান কেছ দিবলৈ পাৰ, ইমান খেলিবলৈ পাৰ, ইমান চাম বুলি কৈছে সি। এইটো যে ৰাহুল সৰু আছে, তোমাৰ লগত এনেকুৱা বেয়া যিটো সম্পৰ্ক কিমান দিনৰ পৰা কৰিছিলে আৰু কেনেকুৱা এনেকুৱা হ'ব পালে? নাই, ঘৰত আইতাহঁত কোনো নাছিলে। তাৰপৰা আমাৰ ঘৰলৈ গৈছিলে, মই ভাত বনাই আছিলোঁ। ভাত বনাই থাকোঁতে এনেকৈ মই জেঠাইহঁতৰ ঘৰত যাওঁ বুলি ওলালোঁ, পেহা ওলাই দিয়ক বুলি কৈছিলোঁ। মোক লগত আইতা ক'ত গ'ল সুধিলে, মই ক'লোঁ আইতা নাই, কামত গ'ল। তাৰপৰা সৰু দাদা নাই, ক'ত গ'ল। তাৰপিছত ক'লোঁ পেহা ওলাই দিয়ক, মই জেঠাইহঁতৰ ঘৰলৈ যাওঁ বুলি ক'লোঁ। কওঁতে মোক দুৱাৰমুখৰ পৰা হাতত ধৰি আনি কিনি বিচনাত
এনেকৈ পেলাই লৈ কিনি মই কান্দিছোঁ, চিঞৰিব লৈছোঁ, নেচিঞৰিবি, চিঞৰিলে মাৰিম বুলি ক'লে। মাৰিম বুলি কওঁতে মই নাই চিঞৰা, কান্দি আছোঁ। কান্দি থাকোঁতে মোক বিচনাত পেলাই লৈ জোৰ-জবজ কৰিছে। কি কৈছে তাৰপিছত তোমাক? কিবা কৈছিল নেকি তোমাক? এই তুমি ইমান দিন নোকোৱাকৈ থাকিলে কিবা কিয় নক'লি তুমি? মোক ভয় খুৱাইছে, মাৰিম বুলি কৈছে। কৈছে তই যদি বেলেগক ক তোক মাৰিম বুলি কৈছে। এনে কিমান দিন হ'ল সেইটো? 7 মাহ। 7 মাহ। তোমাৰ নাম গাঁৱৰ নাম কি আছিলে? চিমেণ্ট কবিত্ৰ। ল'ৰাজনৰ নাম কি? সৰু দাস। কি কৰিলে তোমাক? মোক কৈছিলে তই যদি কাৰোবাক ক মাৰিম কৈছিলে। মই সেইটো কাৰণে ভয়তে কোৱা নাছিলোঁ।